নমস্কাৰ, মোৰ নাম বিকাশ বৰুৱা। আজি ইউটিউবত এইটো মোৰ প্ৰথম ভিডিঅ' আপলোড কৰিছোঁ। একচুৱেলি চাকৰি বাকৰি নাই, সৰু সুৰাকৈ পাণ দোকান এখন চলাই আছোঁ। দোকানখন আজি ১.৫ বছৰমান হ'ল খোলা। আজি এই ভিডিঅ'টোৰ কিছুমান উদ্দেশ্য লৈ মই বনাইছোঁ। আজি দোকানখনৰ ১.৫ বছৰৰ যি অভিজ্ঞতা, এই অভিজ্ঞতাখিনি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিম। আৰু অভিজ্ঞতাখিনি ষ্টেপ বাই ষ্টেপ মই ভিডিঅ' যোগে দি যাম। মোৰ ভিডিঅ'বিলাক চাই যাব আৰু চাই কমেণ্ট কৰিব যে মই কোৱা কথাবিলাক প্ৰকৃততে সত্য নে অসত্য। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো আগবঢ়াই নিবৰ বাবে ছাবস্ক্ৰাইব কৰি দিব। দোকানখনৰ এইটো বাহিৰৰ দৃশ্য। দোকানখনৰ এইটো ভিতৰৰ দৃশ্য।